ছাত্ৰীসকল আজি তোমালোকক মই দ্বিঘাত সমীকৰণৰ শ্ৰেণী বিভাজন আৰু সমাধান সম্পৰ্কে বুজাবলৈ চেষ্টা কৰিম। চোৱা, এটা চলকযুক্ত সৰল সমীকৰণটো হৈছে ax plus b equal to 0 আকৃতিৰ সমীকৰণ। ইয়াত অজ্ঞাত ৰাশি x, ইয়াৰ সৰ্বোচ্চ ঘাত 1, এটা সৰল সমীকৰণ। twice x plus 3 equal to 0, 4y plus 9 equal to 0 এইবোৰ সৰল সমীকৰণ। এতিয়া আমি আলোচনা কৰিম দ্বিঘাত সমীকৰণৰ বিষয়ে। যিবিলাক সমীকৰণত অজ্ঞাত ৰাশিৰ সৰ্বোচ্চ ঘাত 2 তাকে দ্বিঘাত সমীকৰণ বোলে। এতিয়া চোৱা, আমাৰ এটা অজ্ঞাত ৰাশি যুক্ত আদৰ্শ দ্বিঘাত সমীকৰণটো হৈছে ax স্কয়াৰ প্লাছ bx প্লাছ c ইকুৱেল টু 0, য'ত a not equal to 0। ইয়াত অজ্ঞাত ৰাশি হৈছে x, ইয়াৰ সৰ্বোচ্চ ঘাত 2, গতিকে এইটো দ্বিঘাত সমীকৰণ। আৰু a not equal to 0, a b c belongs to r, a b c তিনিওটা বাস্তৱ সংখ্যা। চোৱাচোন, যদি ইয়াত a সমান 0 হয় তেতিয়া আমাৰ ax স্কয়াৰ পদটো নাথাকিব, bx প্লাছ c হ'ব, গতিকে সি সৰল সমীকৰণলৈ ৰূপান্তৰিত হ'ব। গতিকে অজ্ঞাত ৰাশিৰ যিটো সৰ্বোচ্চ ঘাত অৰ্থাৎ 2, দ্বিঘাতযুক্ত পদটোৰ সহগটো 0 হ'ব নালাগিব, মানে a not equal to 0। তোমালোকে এনেকুৱাকৈ লিখিব পাৰিবা 3y স্কয়াৰ প্লাছ 9y প্লাছ 7 ইকুৱেল টু 0, 4t স্কয়াৰ প্লাছ 7 ইকুৱেল টু 0 ইত্যাদিবোৰ দ্বিঘাত সমীকৰণৰ উদাহৰণ। এতিয়া আমি এই দ্বিঘাত সমীকৰণবিলাকক দুটা ভাগত ভাগ কৰিছোঁ। প্ৰথমটো হৈছে বিশুদ্ধ দ্বিঘাত সমীকৰণ। বিশুদ্ধ দ্বিঘাত সমীকৰণ হৈছে মিশ্ৰ দ্বিঘাত সমীকৰণ। এতিয়া চোৱা, আমি বিশুদ্ধ দ্বিঘাত সমীকৰণৰ বিষয়ে আলোচনা কৰিম। ax স্কয়াৰ প্লাছ bx প্লাছ c ইকুৱেল টু 0 এইটো এটা দ্বিঘাত সমীকৰণ, আৰু ইয়াত a নট ইকুৱেল টু 0। যদি ইয়াত b সমান 0 হয়, b সমান 0 হ'লে ax স্কয়াৰ প্লাছ c ইকুৱেল টু 0 হ'ব। ইয়াত অজ্ঞাত ৰাশিৰ একঘাতযুক্ত পদটো নাথাকিব। এনেকুৱা আকৃতিৰ দ্বিঘাত সমীকৰণবিলাকক বিশুদ্ধ দ্বিঘাত সমীকৰণ বোলে। যেনে চোৱাচোন, 3y স্কয়াৰ প্লাছ 9 ইকুৱেল টু 0 এইটো এটা বিশুদ্ধ দ্বিঘাত সমীকৰণ। ইয়াত অজ্ঞাত ৰাশি y আৰু y একঘাতযুক্ত পদটো নাইকিয়া। তেনেদৰে 4t স্কয়াৰ ইকুৱেল টু 9 এইটো এটা বিশুদ্ধ দ্বিঘাত সমীকৰণ। এতিয়া আমি নাহোঁ মিশ্ৰ দ্বিঘাত সমীকৰণ। মিশ্ৰ দ্বিঘাত সমীকৰণবোৰ হৈছে এইবোৰ মিশ্ৰ দ্বিঘাত সমীকৰণ য'ত ax স্কয়াৰ প্লাছ bx প্লাছ c ইকুৱেল টু 0, a নট ইকুৱেল টু 0, b নট ইকুৱেল টু 0, মানে অজ্ঞাত ৰাশিৰ একঘাত আৰু দ্বিঘাত দুইটা পদ থাকে। একঘাতযুক্ত পদটো bx আৰু দ্বিঘাতযুক্ত পদটো ax স্কয়াৰ। এতিয়া তোমালোকে উদাহৰণ দিব পাৰিবা। চোৱাচোন, 2x স্কয়াৰ প্লাছ 9x প্লাছ 3 ইকুৱেল টু 0 এইটো মিশ্ৰ দ্বিঘাত সমীকৰণ। 3t স্কয়াৰ প্লাছ 4t ইকুৱেল টু 9 এইটো এটা মিশ্ৰ দ্বিঘাত সমীকৰণ। এতিয়া তোমালোকে দ্বিঘাত সমীকৰণ কাক বোলে, মিশ্ৰ দ্বিঘাত সমীকৰণ, বিশুদ্ধ দ্বিঘাত সমীকৰণ বুজি পালা। ইয়াৰ পাছত আমি দ্বিঘাত সমীকৰণৰ সমাধানৰ বিষয়ে আলোচনা কৰিম। এই দ্বিঘাত সমীকৰণবোৰ সমাধান কৰিবৰ কাৰণে বিভিন্ন পদ্ধতি আছে। ইয়াত আমি উৎপাদক বিচৰণ পদ্ধতি, পুনৰ্বৰ্গকৰণ পদ্ধতি, দ্বিঘাত সূত্ৰ প্ৰয়োগ ইত্যাদি। এতিয়া আমি এই উৎপাদক বিশ্লেষণ পদ্ধতিৰ বিষয়ে আলোচনা কৰিম। উৎপাদক বিশ্লেষণ পদ্ধতিত চোৱা, তোমালোকে ax স্কয়াৰ প্লাছ bx প্লাছ c ইকুৱেল টু 0 এই ৰাশিটোক দুটা আমি ৰৈখিক উৎপাদকত প্ৰকাশ কৰিম, আৰু সেই উৎপাদক দুটা বেলেগে বেলেগে শূন্যৰ সমান কৰিলে সমীকৰণটো সমাধান হ'ব। যেনে তোমালোকক চোৱা, মই এটা উদাহৰণ দিছোঁ। 2x স্কয়াৰ প্লাছ x মাইনাছ 6 ইকুৱেল টু 0 এই সমীকৰণটোত উৎপাদক কৰিবৰ কাৰণে ইয়াত 2 আৰু 6 2 × 6 = 12 = 3 × 4
গতিকে ইয়াক আমি এনেদৰে লিখিম ইমপ্লাইজ 2x² প্লাছ 4x মাইনাছ 3x মাইনাছ 6 ইকুৱেল টু 0 ইমপ্লাইজ ইয়াত টুৱাইছ x কমন লোৱা x প্লাছ 2 মাইনাছ 3 কমন লোৱা x প্লাছ 2 ইকুৱেল টু 0 ইমপ্লাইজ টুৱাইছ x মাইনাছ 3 ইনটু x প্লাছ 2 ইকুৱেল টু 0 ইমপ্লাইজ টুৱাইছ x মাইনাছ 3 ইকুৱেল টু 0 বা x প্লাছ 2 ইকুৱেল টু 0 ইমপ্লাইজ x ইকুৱেল টু 3/2 বা x ইকুৱেল টু মাইনাছ 2 তোমালোকৰ সমীকৰণটো সমাধান হৈ গ'ল ঠিক একেধৰণে আমি আৰু এটা কৰোঁ আহা ধৰি লোৱা তোমাক সমাধান কৰিবলৈ দিছে √2x² প্লাছ 7x প্লাছ 5√2 ইকুৱেল টু 0 ইয়াত চোৱাচোন x² লগত √2 আছে আৰু কনষ্টেণ্ট টাৰ্ম 5√2 দুইটা পূৰণ কৰিলে 10 পাবা ইকুৱেল টু 5 ইনটু 2 গতিকে চোৱা ইয়াক আমি 5 প্লাছ 2 সমান 7 গতিকে আমি এনেদৰে লিখিম √2x² প্লাছ 5x প্লাছ টুৱাইছ x প্লাছ 5√2 ইকুৱেল টু 0 ইয়াত তোমালোকে অকল x কমন লোৱা √2x প্লাছ 5 ইয়াত তোমালোকে √2 কমন লোৱা x প্লাছ √2x প্লাছ 5 ইকুৱেল টু 0 এতিয়া চোৱাচোন √2 ইনটু x প্লাছ 5 টো কমন ল'লে x প্লাছ 2 ইকুৱেল টু 0 হ'ব ইমপ্লাইজ √2x প্লাছ 5 ইকুৱেল টু 0 বা x প্লাছ 2 ইকুৱেল টু 0 x প্লাছ √2 ইকুৱেল টু 0 ইমপ্লাইজ √5 বা x ইকুৱেল টু মাইনাছ √2 ইমপ্লাইজ x ইকুৱেল টু মাইনাছ 5/√2 বা x ইকুৱেল টু মাইনাছ √2 এইটো আমি কৰণটো নাইকিয়া কৰি লিখোঁ ওপৰত লিখোঁ পৰিমেয়কৰণ কৰি লিখিলে পাবা 5√2/2 বা x সমান মাইনাছ √2 এটাকে নিৰ্ণয় মূল দুটা কিমান পাবা 22 মাইনাছ 5√2 ডিভাইডেড বাই 2 আৰু মাইনাছ √2 ভিডিঅ'টো তোমালোকে যদি ভাল পালা লাইক কৰিবা আৰু মোৰ এনেধৰণৰ ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে মোৰ চেনেলটো শ্বেয়াৰ কৰিবা তোমালোকে ভিডিঅ'টো সম্পূৰ্ণভাৱে চোৱাৰ বাবে ধন্যবাদ